ফোনতো যোগাযোগ হৈছিলে গতিকে মই বৰ ব্যথিত সমগ্ৰ মানুহৰ সৈতে মই বৰ ব্যথিত তথাপিতো তেওঁ ভাল পোৱা গানটো যে দিচাং মুখৰ একা বেকা ৰেখা বেকা প্ৰেমৰ গীতটোতো আপুনি দেশৰ মানুহ আহিছে জানো চব পলাই আছে আজি যিমান মানুহ ইয়াত থাকিব এইবিলাক চব ৰাইজৰ সেই 26খন আৰু ইয়াতে পাকঘৰ কেইটা বনাইছে চাওক 33টা নামঘৰ মানে ৰান্ধনীশাল কি কয় লংগৰ মানে 33টা লংগৰ 33টা আপোনাৰ পাকঘৰ 33টা পাকঘৰত ৰাইজে নিজে ৰান্ধি নিজে অনা বস্তু ৰান্ধি মানুহক এইটো আচৰিত ধৰণৰ ঘটনা কালি ৰাতি 1500-2000 মানুহে পালনাম গাই আছে দিহানাম গাই আছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহি পতাইছে সকলোৱে আপুনি চাওকচোন মানে যেতিয়া আপুনি চপাখোৱাৰ পৰা সোমাই আহিছে আহি মানে মেইন নেশ্যনেল হাইৱেটোৰ পৰা সোমাই আহিছে প্ৰতিখন গাঁৱৰ সন্মুখে একোখন তোৰণ যিবিলাক জাতীয় সংগঠনৰ মানুহে ৰাজীৱ ভুটিয়াক কিমান আগতে ভালো পোৱা নাছিল কোনোবাই গান গাবলৈ মাতি নি পইচা নিদিয়াকৈ দম দিও খেদি পঠিয়াইছিলে তেওঁলোকো এতিয়া ইয়ালৈ আহিবলৈ বাধ্য হৈছে কাৰণ নহ'লে মানুহে তেওঁলোকক গ্ৰহণ নকৰে মই আপোনালোকক সেইকাৰণে কৈছোঁ ৰাজীৱ ভুটিয়া এই সময়ৰ মানে ভূপেন হাজৰিকা ডাঙৰীয়াৰ পাছত আটাইতকৈ ডাঙৰ জনবহুল মানুহ হ'বলগীয়া আন্তঃশ্ৰাদ্ধ হ'ব এইটো নাম্বাৰ 1 নাম্বাৰ 2 কা আন্দোলনৰ পাছৰ অসমীয়া জাতিৰ আকৌ এটা ডাঙৰ প্ৰকাশ আজিৰ এই শ্ৰাদ্ধৰ জৰিয়তে হ'ব সেইকাৰণে আমাৰ মহেন্দ্ৰ কইদেউ যি সদায় জনতাৰ লগত থাকে ৰাতিপুৱাৰ পৰা ইয়াতে আছে চাওক ভাবিছে মানুহ মই এটা কথা স্পষ্ট কৰি দিছোঁ যি জনতাৰ লগত থাকিব চব আজি ইয়ালৈ আহিব হয় আৰু যি জনতাৰ লগত নাই চব পলাই থাকিব আজি হিমন্ত বিশ্ব ইয়ালৈ আহিব নোৱাৰে অসমৰ ঠাইৰ পৰা মোলৈ ফোন আহিছে যে ককাইদেউ আপুনি যাবনে নাযায় মই কৈছোঁ গম নাপাওঁ কিন্তু মই গম নোপোৱাকৈ হয়তো পামগৈ যোৱাকালি ৰাতি 2:30 বজাত আমি পাইছোঁ ইয়াত আমি পাই নতুন সৃষ্টিশীল বেছি অবাণিজ্যিক নোহোৱাকৈ প্ৰাকৃতিক কথাও চিন্তা কৰি জনতাৰ কথা মানুহৰ কথা মানৱতাৰ কথা ইত্যাদি সকলোবিলাক অলংকাৰ হিচাপে লৈ পেলাই প্ৰজন্মই আগবাঢ়ক বিকাশ আহিব অসমৰ গৰিমা বাঢ়িব এনেধৰণে সময় আৰু সমাজ আগবাঢ়ি যাব প্ৰজন্মৰ আশীৰ্বাদ হ'ব আজিৰ এই পুণ্য ঠাইৰ পৰা দেখুৱাইছোঁ আৰু ইতিমধ্যে যিহেতু সময়